কেক খালে হ'ব পাৰে কেঞ্চাৰ, কিন্তু কেনেকৈ? আজিকালি যিবিলাক কেক দোকানত পোৱা যায় একেবাৰে ধুনীয়া ৰঙীন সুন্দৰ কেক, কিন্তু জানেনে সেই যে ৰঙীন সুন্দৰ ডিজাইন থকা কেকবিলাক কেনেকুৱা ভয়ানক কেমিকেল ৰঙেৰে বনোৱা হয়? আমাৰ কাপোৰবিলাক যিবিলাক ৰঙেৰে ৰং কৰে সেই সেম ৰঙে কেকত দিয়ে, মানে কম পইচাতে পোৱা সেই একেই ধৰণৰ ৰঙে কেক বনাব ব্যৱহাৰ কৰে। নীলা, ৰঙা, হালধীয়া বিভিন্ন ধৰণৰ ৰং। কেকটো দেখিলে খাওঁ খাওঁ লাগে, কিন্তু সেই ৰংটোৱে আপোনাৰ শৰীৰত কেঞ্চাৰ কৰিব পাৰে আৰু আপোনাৰ শৰীৰত বিভিন্ন ধৰণৰ হানি কৰিব পাৰে। আগৰ দিনত আমি কি কেক খাইছিলোঁ? যিবিলাক কেকৰ কোনো ডিজাইন নাছিল। মোৰ মনত আছে মোৰ বাৰ্থডেৰ সময়ত কেক আনিছিলে কোনো ডিজাইন নথকা, ঘৰতে বনোৱা কেক বা বেকাৰীৰ পৰা আনা ডিজাইন নোহোৱা কেক। এনেবোৰ কেক খালে সিমান বেছি অন্যায় নকৰে, কিন্তু আপুনি যদি এই আজিকালি নতুনকৈ ওলোৱা ৰঙীন কেকবিলাক খাই, একেবাৰে বেয়া ৰং থকা কেকবিলাক খাই আপোনাৰ শৰীৰত বহুত বেছি হানি কৰিব পাৰে আৰু শেষলৈ গৈ আপোনাৰ